নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। এয়া দেখিছে নহয় ৰাতিপুৱা 5টা কিমানৰে ভিডিঅ' গম পাইছেনে? যেহেতু সময় নেপোৱা হৈছে সেইকাৰণে ৰাতিপুৱা অকমান উঠি লৈ চাদৰখন অকমান ফেব্ৰিক কৰি লৈছো। তাৰ পিছত ঘৰৰ কামবিলাকো কৰিলো, কৰি মেলি আজৰি হ'ল, ভাত পানী খালো, খাই মেলি এয়া আকৌ দুপৰীয়ালে বুট দালি মগু দালি এনেকে মিক্স কৰি তিয়াই থৈছো আৰু এপিনে সয়াবিনো তিয়াই ললো। এপিনে কৰি আছো চাদৰখন, কালি আপোনালোকক মেখেলাখন দেখাইছিলো নহয়, এতিয়া চাদৰখন কৰি আছো। গুড মৰ্নিং সকলোকে। মই এই ঘৰৰ কামবিলাক কৰি পেলাই আজৰি হৈ অকমান লাগি লৈছো। এতিয়া আকৌ যাম পিছে চাহো বনাব আছে, কাম কৰি আছে মানুহে, চাহ দিওঁগে। তাৰ পিছত মাজতে আহি পেলাই চাদৰখনৰ আধা কৰি লৈছো। ইয়া দেখিছেনে? এইয়া একদম ৰাতি সোনকালে উঠি কৰিছো। পিছে দেখিবলৈ এনেকে ধুনীয়া লাগিছে ন, পাতবিলাক নিদিয়াকে। আপোনালোকৰ ভাল লাগিছে নে ক'বচোন দেই। এই কাপোৰযোৰ খুব ধুনীয়া লাগিছে মোৰ। আৰু এপিনে আমাৰ গুণু চাওক, এপাত মুদা। আৰু কি কৰি আছিলে গোসাঁই? গোসাঁই কি কৰি আছিলে মানে থাম নেকি বাৰু? মোবাইল চাই আছিলে হয়নে? হয়নে? ব'লা মামাম খাই লওঁগে ব'লা। ব'লা ব'লা। গুড মৰ্নিং কৈ দিয়া সকলো চবকে। গুড মৰ্নিং কৈ দিয়া। তাৰপাছত আহি গৈছো এতিয়া ভাত বনাবলৈ। ভাত বনাব লাগিব, 26টামান আছে আজি মানুহ। এতিয়া বনাই লওঁ ভাত। এপিনে তিয়াই থৈছো এয়া বুট দালি, দেখিছেনে? 1 কুকাৰ হৈ আছে, এয়া 2টা কুকাৰত বনাব লাগিব। এয়া সয়াবিন আৰু গোটেই মাখি ঢাকি নথলো। এয়া দেউতালৈ বনাই ললো মেৰিগল বিস্কুটে গাখীৰ চাহ, চবলৈকে লৈ ললো চাহ। কিমান মোক চাহ বনাবলগীয়া আছে চাওক। ভাত খোৱালে যিহেতু 1:30মান বাজিব আৰু প্ৰথমতে একাপ চাহ দি লৈছো, বিস্কুটে নিমখীয়া বিস্কুটে চাহ দি ললো চবকে। আজি পিছে 14টা মানুহ আছে। তাৰপাছত আকৌ দেউতাই ধুনীয়াকে জুই ধৰি দিলে, বাহিৰতে দালিখিনি তেল মাৰিলো। এখন হৈছে 18 লিটাৰ ধৰে গম পাইছেনে? 18 লিটাৰ ধৰা গাড়ীখনত দালি বনাবলগীয়া হৈছে। আৰু তাতে এতিয়া ধুনীয়াকে মই কুকাৰত সেইখিনি সিজাই আনিছিলো যে, প্ৰেছাৰত দি আনিছিলো। আৰু এতিয়া মই ধুনীয়াকে তেল মাৰি ললো। তেল মাৰি লৈ পেলাই দালি ভাজি বনাই মই আজৰি আৰু দেই। ট্ৰেক্টৰে মাতি পেলাই আছে, ভেটি উঠাই আছে। আপোনালোকক ভেটিটো দেখাই দিওঁ দেই। মোৰ ভাত পানী বনাই হৈ গ'ল কমপ্লিট। চৰদৰ ওপৰত মই উঠিলে তই কেলে উঠ? চৰদৰ ওপৰত উঠিছে তাই। বাপেৰে চৰ্ট ঢেলা ঘৰ বনাই দিছে এইটো। তাই চৰদৰ ওপৰত উঠিলেগে। এইপিনে উঠাই 3 কুকাৰ ভাত। এয়া 3 কুকাৰ ভাত আৰু এটা কুকাৰত আছে ডিম আৰু ভাত দালি ডিম চব বাহিৰলৈ উলিয়াই ললো। উলিয়াই লৈ পেলাই এতিয়া তেওঁলোকে ক'লে বোলে আমি মানুহ ঢেৰ যিহেতু গোটেই শিল আৰু বালি আমাৰ ঘৰত জেগা নাই। তাৰপিছত ওচৰতে পথাৰখন একেবাৰে আমাৰ ঘৰৰ লগত লাগি আছে, তাতে বোলে ভাত খাওঁ চবেই বুলি ক'লে। আৰু আমি চবেই গৈ ময়ো তাতে খালোগে ভাত পানী খাই আজৰি হলো। নিজেও ভাতটা খাই আহিছো। এতিয়া গম পাইছো ৰাতিপুৱা আজি ভাত খাবলৈ পোৱা নাই, মানে এফালে যাব লাগিব। আৰু এতিয়া ওলাই মেলি লওঁ, তাৰপিছতহে আপোনালোকক লগ পাম আৰু দেই। একদম অৱস্থা বেয়া হৈ গৈছেগে। জুইটো বনাইছো, গেছতো বনাইছো, চবকে খুৱাই মেলি ললো। শান্তি আৰু এতিয়া। আৰু খোৱালৈকে ভাতকেইটা নোখোৱালৈকে ইমান কষ্ট কৰি থাকি, ইমান ডাঙৰ ডাঙৰ মানুহ আহিছে, বেয়া লাগি থাকে। আৰু ভাতকেইটা খোৱাৰ পিছত মই যেন মুক্তি পালো তেনেকুৱা লাগে। এতিয়া এফালে যাওঁ, গুণু যাব, আমি ওলাই মেলি লওঁ দেই। ধুন কাপোৰ পিন্ধি ওলাই লওঁ, ষ্টাইল অকণ কৰি লওঁ, হয়নে? ইমান লৰালৰিকে ওলাইছো নহয়। আৰু সেন্দুৰ ল'লে চাবচোন, মুখখন ইমান ধুনীয়া উজ্জ্বল লাগে। মই আজিকালি ক'বলৈ গ'লে সেইকাৰণে সেন্দুৰ লওঁ। ঘৰত থাকিলে নলওঁ বাৰু দেই। ঘৰত ল'লে গোটেই সেন্দুৰে হৈ যায়। এইটো মেইন ওলাই হৈ গ'ল। আৰু যাওঁ আৰু বস্তু এটা দেখাম দেই। সেইদিনা আপোনালোকক যে মই কি বস্তু ল'লোঁ দেখুৱাই নাই নহয়, ভিডিঅ' কৰিবলৈ সময় নাপাওঁ গম পাইনে? বস্তু ল'লোঁ মানে এইডাল দেখিছেনে? এডাল হৈছে ডায়মণ্ডৰ এডাল চেইন আৰু লকেটটোহে ডায়মণ্ডৰ বাৰু, চেইনডাল গ'ল্ডৰ হয়।
এডাল পিন্ধি লৈছোঁ এডাল পিন্ধি খুব ভাল পাওঁ মানে মই ইমান ভাল লাগে নহয় সৰু যে এইডাল চাওক এইডাল একেবাৰে চিম্পল তাৰপিছত এইপিনে চাওকচোন কোনো বাচ্চা কি কৰি আছে চাওক আমি ফুফুটো কি কৰিছা কি কৰিছে তাৰপাছত আকৌ আজি মানে ওলাইছোঁ চূড়াকৰণ আছে তাৰপিছত চূড়াকৰণলৈ যাবলৈহে ওলাইছোঁ আহিও পালোহি এয়া গুণে খাই আছে ময়ো খাই আছোঁ বা তাইকে অকণমান ভিডিঅ' কৰি ৰাখি থ'লোঁ আৰু মই আজি ফাৰ্ষ্ট টাইম খাইছোঁ দেই চূড়াকৰণ এইপিনে দেখিছেনে উলি চুলি দি মানে বিয়াৰ আগতে কৰে আৰু তাৰপাছত আহি ঘৰ পালোহি ঘৰ পাই পেলাই এয়া আকৌ চাহ দিব হ'লেই নহয় মোৰ দায়িত্ব পালন কৰি কৰি আজৰি নোহোৱা হৈ গৈছোঁ এয়া কাৰ প্ৰিয় বাৰু মগু গাজি মগু আৰু এনেকৈ চাহ দিম মানুহ যিহেতু বহুতখিনি মই গাজি মগু কৰি থৈছিলোঁ নাৰিকল আদা ধুনীয়াকৈ কাটি ল'লোঁ এতিয়া ধুনীয়াকৈ চাহকাপ দি ল'ম চাহকাপ দি লৈ পেলাই যাব লাগিব নামঘৰলৈ লাডু বনাবলৈ আছে লাডু বনাবলৈ যাম আৰু আমাক গুণক মই ভিডিঅ' কৰিব দিছোঁ ভাবি চাওক মানে ভিডিঅ'কণ কৰি দিয়াচোন তাৰপিছত তাই ধুনীয়াকৈ ভিডিঅ' কৰি দিলে চবকে প্ৰসাদখিনি বিলাই ল'লোঁ আৰু চাহো দি ল'লোঁ সময় হ'ল 4টামান বাজিলে 1:30মানতে দিছিলোঁ যে তাৰপিছত নিজেও চাহকাপ খাই ল'লোঁ কাৰ প্ৰিয় বা মই যে ইমান ভাল পাওঁ নহয় আমাৰ দেউতায়ো খুব ভাল পায় তাৰপাছত আহি গ'লোঁ আকৌ নামঘৰলৈ নামঘৰত আহি লাডু বনালোঁ দেখিছেনে 134টা হ'ল লাডু বনাই উঠি আমাৰ ইয়াৰ দেখিছে আমাৰ কাণ্ড যিখিনি বাচক বনিয়া আছিলে এইখিনি আমি লাডু বনাই চাহ খাইছোঁ ওচৰৰ খুৰীও পকা মিঠৈ আনি দিলে তাৰপিছত আমাৰ খুৰী আনি দিলে নিমখীয়া বিস্কুট আৰু নামঘৰত যিকোনো বস্তুৱে খাই বহুত বেছি ভাল লাগে আৰু আজি ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ